কৃষ্ণ কৃষ্ণ এতিয়া কথা হ'ল কোনে সপক্ষে কবি কোনে বিপক্ষে কবি ঠিক কৰি লহন তই মই থিয়হিয়ে কম চা ধুনীয়া বুজিছ হ্যাঁ আমি রেডি ৰেডি আহ তৰা তাৰ কি কা বেষ্ট অফ লাক থেংক ইউ নমস্কাৰ মাননীয় আজিৰ সদনৰ অধ্যক্ষ মহোদয় আৰু সদন আজিৰ তৰ্কৰ প্ৰতিযোগিতাৰ বিষয়টো হৈছে কলমতকৈ তৰোৱাল শ্ৰেষ্ঠ মই বিষয়টোৰ সপক্ষে যুক্তি দি কওঁ যে হয় তৰোৱাল শ্ৰেষ্ঠ ৰজা মহাৰাজাৰ দিনৰ পৰাই তৰোৱাল চলি আহিছে শত্ৰুৰ লগত যুঁজিবলৈ হলে তৰোৱালহে লাগিব কলম নহয় তাহানিৰ দিনলৈ যদি আমি উলটি যাওঁ তেন্তে দেখিম তৰোৱালৰ শক্তি কিমান জিন 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 এইবোৰ কি কৰিছ নহয় মানে তৰোৱাললৈ ৰজাৰ প্ৰৱেশটো দেখুৱাইছো ভাওনা পাতিছে আপুনি যাওক যাওক আপুনি যাওক এই অধ্যক্ষ মহোদয় ধৈৰ্য নেক্সট তই বাহা এইফালে বহিবা হা কৃষ্ণ দেই ভাল হৈছে দেই তোমাৰ নমস্কাৰ আজিৰ উপস্থিত সদন আৰু অধ্যক্ষ মহোদয় মোৰ আজি বিষয়টো হ'ল কলমতকে তৰোৱাল শ্ৰেষ্ঠ এই বিষয়টোৰ মই বিপক্ষেহে মাত মাতিম কিয়নো আমি যেতিয়া কাৰোবাক কিবা ক'ব লগা হয় বা মনৰ ভাৱ প্ৰকাশ কৰিব লগা হয় তেতিয়াহ'লে আমি কলমেৰে প্ৰকাশ কৰোঁ ফৰ এন এক্সাম্পল দেই এতিয়া যদি আমি ছোৱালী এজনীক ধৰি ল'লো নেহাক যদি মই প্ৰেম নিবেদন কৰিব লগা হয় তেনেহ'লে মই কেনেকে নিবেদন কৰিম তৰোৱালে নে কলমে কলমেইটো লিখিম যে আই লাভ ইউ নেহাই কি কয় এইটো পিছৰ কথা নেহাক যেতিয়া মই আজি মই বহু কেইটা বসন্ত পাৰ কৰিলো নেহা বগে যা মোৰ ডিবেটটো শেষ কৰিব দিয়া বগে যা হেই এনেকে কম্পিটিশ্যন কৰিব নোৱাৰে চপ্পল দিবলৈ মোৰ ভনীজনীহে পালেহি ঠিক ঠিক তৰ্ক প্ৰতিযোগিতা চলিছে শ্ৰদ্ধাভাজন আমাৰ অধ্যক্ষ মহোদয় মই বিষয়টোৰ সপক্ষে যুক্তি দিব বিচাৰোঁ প্ৰথমতেই মই ক'ব বিচাৰোঁ যে কলমতকৈ তৰোৱাল সদায় শ্ৰেষ্ঠ উদাহৰণস্বৰূপে ধৰি লওক আমি এখন জংঘলৰ মাজেদি গৈ আছো আৰু হাতত এখন তৰোৱাল আছে আৰু এটা কলম আছে তেতিয়া তাত যদি ঘপককে এটা বাঘ ওলাই যায় তেতিয়া বাঘৰ ডিঙি তৰোৱালেৰে কাটিব নে কলমেৰে কাটিব এতিয়া চাওক আমাৰ ঘৰত যদি জংঘল চাফা কৰিবলগীয়া হয় কলমেৰে জংঘল চাফা কৰিব নে তৰোৱালেৰে জংঘল চাফা কৰিব 100% বিচাৰো যে যদি মই এডাল জংঘলী লতা এডালকে কাটিব বিচাৰো বা কাটিবলগীয়া যদি হয় তেতিয়া আপুনি কি আপুনি একে হাজিৰা কাম পালেগে আহক জংঘল মই চাফা কৰিম আহক দে যা যা বাইলুং তই আছ যা যোৱা মাননীয় কমল মহোদয় অধ্যক্ষ অধ্যক্ষ মহোদয় আৰু সদন মই যুক্তি সহকাৰে কওঁ যে তৰোৱালতকৈ কলম শ্ৰেষ্ঠ কলমত কেতিয়াও মামৰ নালাগে কিন্তু বাকলি তৰোৱালত আকৌ মামৰ লাগে মই মানিছো মোৰ উপৰোক্ত বক্তাজনে কোৱা মতে তৰোৱালে জংঘল কাটিব পাৰে হয় কিন্তু সেয়া হৈছে ধ্বংস কিন্তু কলমে এখন জংঘল সৃষ্টি কৰিব পাৰে ছবি আঁকিব পাৰে সেইটো হ'ল সৃষ্টি গতিকে মোৰ মতে কলমেই শ্ৰেষ্ঠ আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে তৰোৱাল থবলৈ এই মস্ত এটা কভাৰ লাগে কিন্তু কলম পকেটতে থৈ দিব পাৰি আৰু বা মোৰ ইণ্টেলিজেন্ট ষ্টাফ যুক্তি শুনা প্ৰণাম জনাইছো দেই নামনীয় চাহ বাইদেউসকল নামনীয় সদন মাননীয় চাহ বাইদেউসকলে যিটো কথা কৈছে মই সপৰেও নাযাম মই বিপৰেও নাযাম আচলতে মোৰ মতে তৰোৱালে শ্ৰেষ্ঠ কাৰণ মণিবৰ ঘৰত যদি আজি মাছ এটা আনিছে মাছটো কাটিব লাগিছে তেতিয়া মণিবক মই কেতিয়াও নিচিঞৰিছো অ মণিব অ কলমটো লৈ আহকচোন মাছটো কাটো
তেনেকে মই কেতিয়াও ক'ব নোৱাৰিছো আকৌ যদি সেই মাছটো বজাৰৰ পৰা আনিবলৈ মোক দিছে তাৰ লগতে বহুত বস্তু হিচাপ মোক দি দিছে তেতিয়াতো মোৰ হিচাপটো খেলি মেলি হৈছে তেতিয়া মই বস্তুবিলাক লিখি ল'ব লাগিছে আকৌ লিখিবৰ কাৰণে মণিবক মই আকৌ চিঞৰিব নোৱাৰিছো মণিব তৰোৱালখন লৈ আহিবাচোন মই বজাৰটো লিখো সেইকাৰণে আমি ইটোৱে সিটো কেতিয়াও হাঁহিব নালাগিছে মই আৰু কওঁ নালাগে হ'ব বহি দিয়া যোৱা সেইকেইটা আপুনি আছেগে যাওক যাওক ইয়াতে বহি দিয়া ৰজা মহাৰজা দিনৰ পৰা তৰোৱাল আছিল আছিল তেওঁলোকে যুদ্ধ কৰিছিল ঘণ্টা তেজেৰে ৰাঙলি কৰি পেলাইছিল কিন্তু সেই যুদ্ধবোৰ জানো আমি এতিয়া দেখিছো কিন্তু পঢ়িছো বাকলি কিনো ভাজ দি আছে যুক্তি দিয়ক কলম শ্ৰেষ্ঠ নে তৰোৱাল শ্ৰেষ্ঠ আজি এই সদনৰ উপস্থিত মোৰ তাৰ্কিকসকল আৰু অসুবিধাটো পোৱা নাই একো অ'কে উপৰোক্ত তাৰ্কিকে যুক্তি দিছে যে কলমতকৈ তৰোৱাল শ্ৰেষ্ঠ কিন্তু মোৰ বোধেৰে কলমহে শ্ৰেষ্ঠ এইকাৰণে শ্ৰেষ্ঠ কলমে সৃষ্টি কৰে ভাল পোৱা বিলাই প্ৰেম বিলাই মৰম বিলাই কিন্তু তৰোৱালে সৃষ্টি কৰিব নোৱাৰে তৰোৱালে ধ্বংস কৰে তৰোৱালে মানুহক আঁতৰ কৰে কলমে কিন্তু মানুহক ওচৰহে চপায় অধ্যক্ষ মহোদয় কলমে ওচৰ চপায় হেনে কলম হাতত তুলি ল'লে মানুহ হৈ পৰে শান্ত ভাবুক কিন্তু তৰোৱাল হাতত তুলি ল'লে মানুহ হৈ পৰে হিংস্ৰ বাঘতকৈও হিংস্ৰ আজি উপৰোক্ত তাৰ্কিকে কৈছে ৰজা মহাৰজা দিনৰ পৰা তৰোৱাল আছিল আছিল তেওঁলোকে যুদ্ধ কৰিছিল ঘণ্টা তেজেৰে ৰাঙলি কৰি পেলাইছিল কিন্তু সেই যুদ্ধবোৰ জানো আমি এতিয়া দেখিছো কিন্তু পঢ়িছো সেই কলমেৰে লিখি গ'ল কাৰণেই ইতিহাস আমি পঢ়িছো কিতাপ পত্ৰই পঢ়িছো আমি পুথি বাজিও পাইছো তৰোৱালে কথা ক'ব নোৱাৰে কমলা